হেল্ল' গাইজ ৱেলকাম মোৰ অন্য এটা ভিডিঅ'লৈ। আকৌ যিহেতু আজি ব্লগ এটা বনাবৰ কাৰণে আহিলোঁ ভিডিঅ'টো। আজি মই যিহেতু আমাৰ পাহাৰলৈ যাম, ওচৰতে আছে পাহাৰ আৰু সৰু সুৰা আমাৰ ৱাটাৰফল আছে, তাত যাম। আমি দুটা আহিছোঁ, ভাইটো মই আৰু আহোঁতে ৰাস্তাতে আমাৰ এইখন যিহেতু বাবা থান পায়, সৰু জৰি গছৰ হয়, তাত আমি অলপ ৰ'লোঁ, সেৱা চেৱা কৰিলোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰিম ইয়াৰ পৰা। যিহেতু ঘৰৰ পৰা অহাটো নেদেখালোঁ, যিহেতু ইয়াৰ পৰা মই এইটো কথাটো ষ্টাৰ্ট কৰিছোঁ। যিহেতু ভাল লাগিব, আপোনালোকে চাই থাকিব। যদি ভিডিঅ'টো চাই আছে আপোনালোকে বা নতুনকৈ কোনোবা চাইছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি যাবা আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি যাবা, যিহেতু মই অন্য ভিডিঅ' দিলে আপুনি লগালগ পায়। ঠিক আছে, আৰু ইমানটোৱে ক'ম, যিহেতু ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু শেষলৈকে চাই থাকিব। ঠিক আছে। পাই গ'লোঁ যিহেতু ইয়াত ৱাটাৰফলৰ ওচৰত পাহাৰত। বাইকখন স্কুটিখন ইয়াতে ৰাখি লৈছোঁ আৰু বাকী দেখাই আছোঁ। ব'লক সৰু সৰু ঝাৰণাকেইটা দেখাই আছোঁ, ক'ত আছে আগফালৰ পৰা দেখাম, যিহেতু পাই গ'লোহি প্ৰথমটো আৰু চাই থাকিব শেষলৈকে। পাই গ'লোঁ যিহেতু, আৰু মই এতিয়া আছোঁ তলত ঝাৰণাটো। আৰু ঝাৰণাটো যিহেতু পানী একেবাৰে শুকান, মানে পানী নথকাৰ ছিজনত আহিলোঁ। যিহেতু পানী আহিলে এইফালে বহুত ওপৰেদি পানী পৰি থাকে। ঠিক আছে, আৰু ইয়াৰ ফালেদি উঠি যাব পাৰি, মানে যেনেকৈ উঠি আছে তেনেকৈ উঠি যাব পাৰি। আৰু এইবোৰ এইটো পানী বেছি হৈ থকা ছিজনত আহি ভাল লাগে। আৰু এতিয়া যিহেতু মোক কম হৈ আছে, পানী কম পৰি আছে এতিয়া ওপৰত, আৰু যিহেতু কোনো বাৰিষা ছিজন নহয়, এতিয়া বাৰিষা ছিজন হ'লে ভাল লাগে। এইটো এনেকৈ আহি বহুত ভাল লাগে। এতিয়া ওপৰলৈকে উঠি যাব পাৰি, যিহেতু এনেকৈ এইফালেদি আহি, আৰু ওপৰটো এইটো, আৰু ওপৰৰ পৰা এইটো ভিউ দেখায়। এইটো হৈ গ'ল আমাৰ ভিডিঅ' বনাই, যিহেতু এইটোত। আৰু মই গৈ আছোঁ এতিয়া, আৰু এটা আছে আমাৰ ইয়াত, সেইটো ওচৰলৈ গৈ আছোঁ আৰু সেইটোকো দেখাম। এনেকৈ চাই থাকিব গাইজ, আৰু ভিডিঅ'টো শেষলৈকে চাব। যদিহে চাই আছে আপুনি, মাজতে স্কিপ কৰি নিদিব, এৰি নিদিব আৰু শেষলৈকে চাই থাকিব। আকৌ এবাৰ কওঁ, যিহেতু যদি লাইক ছাবস্ক্ৰাইব নাই কৰা বা কমেণ্ট নাই কৰা বা আপোনাৰ বেল আইকনটো কাষত থকা প্ৰেছ কৰা নাই, যিহেতু কৰি দিব। এটা ৰিকুৱেষ্ট থাকিলে, যিহেতু ইমান দূৰ আহিছোঁ, যিহেতু কষ্ট কৰি, যিহেতু চাই থাকক আৰু শেষলৈকে চাই থাকিব। ব'লক, আৰু আছে, আৰু দেখাই আছোঁ আপোনালোকক। এইফালে যাব লাগে, গৈ আছোঁ, নেক্সটটো দেখাই আছোঁ গাইজ। মানে কেনেকুৱা লাগে ফিল্ডটো গম পাই যাব। মানে ইয়াতো আমাৰ এইডোখৰটো থাকিব পৰা বহুত ধুনীয়া। আৰু এখন সৰু চুইচ গেট আছে ইয়াত, চুইচ গেটখন পাৰ হৈ যাব লাগিব অলপ। ব'লক চাই থাকিব, গৈ থাকোঁ লাষ্টলৈকে দেখিব। 2 নম্বৰটো আহি পাই গৈছোঁ মই, যিহেতু বৰ্তমান পাহাৰৰ চুকে কোণে সোমাই আপোনালোকক দেখাম মই যিটো বস্তু আমাৰ ওচৰত আছে অলৰেডি। মোৰ একদম ফেভাৰেট বেষ্টটো এইটোৱে হয়। এইটো প্লেচত, এইটোত যিহেতু বহুত ঠাণ্ডা হৈ থাকে গৰম ছিজনত, যদি আপোনালোকে আহিম বুলি ভাবে, এইটোত থাকিলে হ'ল। আৰু মই এইটো ঝাৰণাত ইয়াৰ পৰা ওপৰলৈকে উঠি গৈছিলোঁ, এইফালে আকৌ তললৈ নামিও আহিছিলোঁ। যিহেতু পানী বেছি হৈ থকাৰ কাৰণে এবাৰ নামিব নোৱাৰিলোঁ কাৰণে মই ওপৰেদি এনেকৈ পাহাৰৰ ওপৰেদি আহি এইফালে ছাইডত আহিছিলোঁ। এইটো যিহেতু বহুত দিনৰ আগত এইটো ভিডিঅ' কৰা নাছিলে, যিটো আজি মই নেদেখাওঁ ভিডিঅ'টোত। আৰু চাওক ইয়াত কিমান ধুনীয়া আছে। এইটো পানী যদি বেছি হৈ থাকে ন, একদম ওপৰেদি পৰি থাকে একদম পূৰা ডাঙৰকৈ সেইটো। আৰু এইটো এটা মানে গুহা টাইপৰ দেখিবলৈ এইটো জেগাডোখৰ, আৰু চবফালে আছে। আগতকৈ বহুত চেঞ্জ হৈ গ'ল জেগাডোখৰ।
এইটো পানী বহুত কম পৰি আছে এতিয়া আৰু এইটো ধুনীয়া প্লেচ হয় এইটো আৰু ইমান কি ক'ম আৰু আহিব যদি চাম বুলি ভাবে আহিব পাৰিব দেখাম আপোনালোকক আৰু এইফালৰ পৰা দেখিবলৈ এনেকুৱা এইটো লোকেশ্যন এইটো ইমানেই আৰু ইয়াতে গা চা ধুইছিলোঁ আগত আৰু বহুত আমাৰ মানে এনি টাইম মানুহ হৈয়ে থাকে এতিয়া গৰম ছিজন আহিবই মানুহ আৰু আহি চাই বিন্দাছ থাকিব এইডোখৰে জেগা হয় যিহেতু ইয়াত যদি পাহাৰলৈ আহি ভাগৰ চাগৰ লাগে ইয়াতে বিন্দাছ জীয়াব পাৰিব বিন্দাছকৈ সেইটো ঘৰ বিন্দাছ আৰু ইয়াতে আহি এনেকৈ বহি থাকিব পাৰিম বিন্দাছ আৰু এইফালেদিয়ে যাব পাৰে যিহেতু আহি পায় এইটো ছাইডত আমি যোৱা সৰু ঝৰ্ণাটোত আছে আৰু আহি প্ৰথম পাই এইটোত পাব আৰু এইফালে চিধা গ'লে আৰু এটা পাব ঠিক আছে গৈ আছোঁ আহিবি বিন্দাছ পাহাৰত এনজয় কৰিবলৈ যদি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড হয় বিন্দাছ আহিবি আৰু একেবাৰে ওপৰত উঠি গুচি যাবি আৰু যদি ছিংগুল হয় সেই ওপৰৰ পৰা জাম্প মাৰি দিবি হা নমৰ বাৰু বাচিবি অলপ দুখ পাবি গাৰ্লফ্ৰেণ্ড নথকাৰ নামততো জঁপিয়াব পাৰি ন আৰু সেইবোৰে বেছি মই নকওঁ যিহেতু ধেমালিকৈ কৈছোঁ আৰু কোনো এনেকুৱা ধৰণৰ নকৰিব যিহেতু মই উৎপাত কৰি যিহেতু মোৰ ভৰিত অলপ কাটিলে বে খুন হৈ গ'ল চব আৰু পাহাৰলৈ আহি উৎপাত কৰিলে এইটোৱে গতি হয় ভৰি চৰি কাটি গ'ল বিন্দাছ ভাই সাহেব মাংস এৰাই দিলে বি দেখাই আছোঁ ভিডিঅ'টোত দেখালোঁ অলৰেডি ব'লক উৎপাত নকৰাকৈ চুপচাপ জেগা চাওঁ আমি এইটো বহুত ওখ আছে এইটো বগাই আহিব লাগিব ভাগৰ লাগি গ'লগৈ বে এইটো উঠিব লাগিব আৰু মা গড এই জেগা কিয়া সেইটো পাহাৰটো আধা আধি ওপৰতে উঠিলোঁ আৰু বুলি ধৰি লৈছোঁ ওপৰৰ পৰা এটা ভিউ দেখাই আছোঁ গাইছ আহিবি এনেকৈ পাহাৰত বগাবলৈ মন আছে যদি আহিবি গাইছ পাহাৰত বগাব মন আছে যদি আহি গ'লোঁ চাহ এইফালে যাব নোৱাৰে আৰু পুতুককৈ আৰু আহি ইমানটো এইটো ৰাস্তা বনাই আছে এইবিলাক চব ৰাস্তা বনাই আছে ইয়াত আৰু চিঞৰিলে এটা মাত ডাবল আহে পাহাৰৰ মাজত চিঞৰিলে সেইটো পাথৰ উঠিব পাৰে গাইছ চাই লোৱা পাহাৰ চবফালে পাহাৰ আৰু ব্লগ শ্বুট কৰিবৰ কাৰণে আমি দুটাই আহিছোঁ ভিডিঅ' বনাবৰ কাৰণে এইটোৱে কেনেকুৱা লাগিছে একদম গৰম উঠি গ'লগৈ যদি আহিব পাৰিব বিন্দাছ আৰু চাই থাকিব যিহেতু তলত ঝৰ্ণাটো আছে আমিকেইটাই ওপৰেদি গুচি আহিলোঁ আৰু ইমানটোৰ পৰা ৰাস্তাটো যাব নোৱাৰি আৰু আকৌ ঘূৰি যাব লাগিব ঘূৰি গৈ নদী যিখন আছে সেই নদীয়ে যাব লাগিব তেতিয়াহে পাম আমি আৰু বহুত বছৰ হৈ গ'ল মই অহা নাই যিহেতু আৰু ডাইৰেক্ট ভিডিঅ'তে ওলাব বিচাৰিছোঁ সেইটো কাৰণে চাই থাকিব লাষ্টলৈকে কোনফালে ৰাস্তা আছিলে সেইটোও পাহৰি গৈছিলোঁ মানে আৰু চাই থাকক যদি মন যায় পাহাৰ ফুৰিব আহিম বুলি আহিব পাৰিব বিন্দাছ গাইছ ব'লক লাষ্ট এটা ঝৰ্ণা আছে এই ঝৰ্ণাটো দেখাম আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিম ঠিক আছে গাইছ শেষলৈকে চাই থাকিব
আৰু যিহেতু কৈ দিছোঁ যিহেতু এইটো মানে গোটেই চবফালে জংঘল হাবি বাঁহ চাহ এইবোৰ আছে ভিডিঅ'টোত ক্লিয়াৰলি মানে HD টাইপত নেদেখিব পাৰে কিন্তু নিজ চকুৰে যদি আহে দেখিব বহুত বঢ়িয়াকৈ দেখিব পাৰিব আৰু এইটোকেই কৈছোঁ মই যদি আহিম বুলি ভাবে আহিব পাৰিব বিন্দাছ নিজৰ চকুৰে চোৱা নিচিনা নালাগে আৰু আহি পাই গ'লোঁ বৰ্তমান আৰু এখন আছিলে এইখন এচলিকৈ দেখাই দিছোঁ এখন যিহেতু ডাঙৰ এখন বহুত ওখলৈকে এনেকৈ প্লেইনকৈ আছিলে যিহেতু এতিয়া হাবি জংঘল গজি গ'ল ইয়াত আৰু এইটো এটা যিহেতু ইয়াত বাৰিষা ছিজনত আহিব নোৱাৰে যিহেতু নদীয়ে আহিবলগীয়া হয় যে সেইটো কাৰণে পানীখিনি মানে কি নদীখনৰ এইফালেদি আহিলেতো মানুহটো নদীৰ মাজে মাজেতো আহিব নোৱাৰে ন সেইটো কাৰণে মানে ইয়াত সেইটো সময়ত কোনো পানী কিমান স্পীডত এইফালে পৰে সেইটো দেখাবলৈ মানে কোনো আজিলৈকে ভিডিঅ' কৰাই নাই সেইটো কাৰণে নোৱাৰিও যিহেতু কৰিব আৰু এইটোৱে ইয়াতে বিন্দাছ বহিব পাৰিবি শিলত ইয়াত বহি আৰু এইবোৰ পানী পৰি আছে ছাইডেদি আৰু এখন একদম বহুত ডাঙৰ মানে এইটো শিলৰে পাহাৰ একদম ওপৰলৈকে বহুত ওপৰলৈকে আছে ফ্লেটকৈ এনেকৈ এচলীয়াকৈ কথা এইটো যিহেতু জংঘল গজি গ'ল সেইটো এইবোৰ দেখাব ভালকৈ নাই পৰা আৰু উঠি যাবও পাৰি মানে ইয়াত হাই পাই গ'ল আৰু এইডোখৰে সেই 3টা জেগা আছে আমাৰ ইয়াত এই 3টা জেগাই মই দেখালোঁ ভালকৈ দেখাব বিচাৰিলোঁ যিমানটো পাৰিছোঁ আৰু দেখাই দিছোঁ আৰু আপোনালোকে যদি আহিম বুলি ভাবে আহিব ক'ব কোনফালে আছে মই জনাম লোকেশ্যন দেখাই দিম আৰু মোৰ ইউটিউবৰ চেনেলৰ ডেছক্ৰিপশ্যনত থাকিবই গোটেই মেনশ্যন কৰা কোন জেগা হয় আৰু এইবোৰ আহিব ইয়াত কিবা এটা কৈ দে পুতু ভাই ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো ক্লিক কৰি দিব যিহেতু মই ইয়াত বিন্দাছ বহি আছিলোঁ যদি মন যায় বুলি ভাবি ওপৰত উঠি পেলাই জঁপিয়াই দিবি ইয়াত চেনেল যোনটোৱে ছাবস্ক্ৰাইব নকৰে আহিবি ইয়াত আহি জঁপিয়াই দিবি হা ৰাইজ আৰু কেনেকুৱা লাগিছে জনাব মোৰ ব্লগটো বেছি দীঘল নকৰোঁ বহুত দীঘল হৈ যাব আজি যিহেতু আৰু যিমানটো পাৰিলোঁ দেখালোঁ আৰু আজিৰ ব্লগটো মোৰ ইমানতে ধন্যবাদ গাইজ